এই মন্দিৰভাগ হৈছে কামেশ্বৰনাথ হনুমান মন্দিৰ। গণেশগুৰিৰ ওচৰত দিছপুৰৰ সন্মুখতে এই মন্দিৰভাগ অৱস্থিত। আৰু বহুতো বিশ্বাস আছে এই মন্দিৰলৈ গ'লে মনৰ আশা পূৰণ হয় আৰু দুখ দুৰ্গতিবিলাক দূৰ হৈ থাকে। সেয়েহে ময়ো মাজে মাজে এই মন্দিৰলৈ গৈ থাকোঁ আৰু বিশেষকৈ মঙলবাৰৰ দিনা এই মন্দিৰলৈ যাওঁ। আৰু মঙলবাৰৰ দিনা বহু মানুহ হয় এই মন্দিৰত। দেখিছে কি সুন্দৰকৈ সকলোফালে ধূপ ধূনা চাকি বন্তি জ্বলাই তুলিছে আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশটো সঁচাকৈ অতিকৈ মনোমোহা। এই মন্দিৰলৈ এবাৰ গ'লে আপোনাৰ আকৌ যাবলৈ মন যাব। সুন্দৰ চাওকচোন, সকলোফালে ফুল তেতেলীয়ে সজাই তুলিছে কি সুন্দৰকৈ। আৰু এইজোপা হৈছে এজোপা ডাঙৰ গছ। এই গছজোপাৰ গুৰিটো এনেদৰে মন্দিৰৰ ভিতৰতে আছে সেই গছজোপা। আৰু এইফালে হৈছে এয়া শিৱলিংগ। শিৱলিংগটো কি সুন্দৰকৈ চাওকচোন, ফুল তেতেলীৰে সজাই তুলিছে। আৰু আমিও এনেকৈ সেৱা সৎকাৰ কৰি ল'লোঁ ধূপ বন্তি চাকি বন্তি জ্বলাই পেলাই। তাৰপাছতে এনেদৰে আপুনি ভিতৰতে সম্পূৰ্ণ মন্দিৰৰ ভিতৰতে মানে বেলেগ বেলেগকৈ আছে এনেকৈ দেখিব মূৰ্তিবিলাক। আৰু এয়া যেনেদৰে শিৱলিংগ দেখা পালে, কাষতে এইফালে আছে আকৌ শিৱ বাবাও আছে, তাৰপাছতে গণেশ বাবা আছে। মন্দিৰৰ ভিতৰৰ পৰিৱেশটো সঁচাকৈ অতিশয় মনোমোহা। আৰু আজি মই আহিছিলোঁ মঙলবাৰ দিনটোত। এনেদৰে চাওকচোন কি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। অসংখ্য মানুহ হয় ইয়াত, ভক্তপ্ৰাণ ৰাইজ অসংখ্য হয়। আৰু বিশেষকৈ গধূলি সময়ত বেছি হয় মানুহ। আৰু গ'লে মানে মন প্ৰাণবিলাকো ভাল লাগে দিয়কচোন। এইফালে শিৱ বাবাৰ চৰণতো সেৱা সৎকাৰ কৰি ল'লোঁ। এইফালে মন্দিৰৰ ভিতৰত আছে পঞ্চমুখী হনুমানজীৰ মূৰ্তি। আৰু এয়া পঞ্চমুখী হনুমানজীৰ মূৰ্তিৰ সন্মুখতো সেৱা সৎকাৰ কৰি ল'লোঁ। আৰু ভাল লাগে, যিহেতু মন্দিৰলৈ আহিলে ধূপ বন্তি জ্বলালে মনটোও ভাল লাগে। এনেদৰে গণেশ বাবাৰ মূৰ্তিৰ সন্মুখতো পূজা প্ৰাৰ্থনা কৰি ল'লোঁ। আৰু আপোনালোকো যদি অহা নাই কেতিয়াবা আহিবচোন। কামেশ্বৰনাথ হনুমান মন্দিৰ বুলি ক'লে ৰাস্তাৰ নিচেই কাষতে আছে, একদম সুবিধা আহিবলৈ এই মন্দিৰলৈ। আৰু এনেকৈ এইফালে আছে শিৱ বাবা পাৰ্বতীৰ মূৰ্তি। আৰু বহু মানুহ আহে, অসংখ্য মানুহ অহা যোৱা কৰি থাকে। আৰু এনেদৰে এইজোপা মন্দিৰটোৰ ভিতৰত থকা এজোপা গছ এইখিনিতে আছে, মন্দিৰৰ ভিতৰতে আছে। ইয়াত দেখা পাইছে। এইখিনিতে এনেদৰেই পূজা প্ৰাৰ্থনা কৰা হয়। মন্দিৰৰ ভিতৰৰ অংশৰ পৰিৱেশবিলাক অতিশয় সুন্দৰ মনোমোহা, দেখিলে ভাল লাগে। এতিয়া মই সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাব পৰা নাই, যিমান পাৰিছোঁ যিমান সম্ভৱ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। দৃশ্যবিলাক চাওক, বহুত ধুনীয়া লাগে এই মন্দিৰলৈ। আৰু আপোনালোকো আহিব কেতিয়াবা, মন প্ৰাণবিলাক ভাল লাগে। মাজে মাজে মন্দিৰ দৰ্শন কৰি থাকিব লাগে। আৰু সেয়েহে আমিও প্ৰত্যেক মঙলবাৰে এই মন্দিৰলৈ আহোঁ যেতিয়াই পাৰোঁ, সময় সুবিধা মিলাই। যিহেতু মনৰ দুখ দুৰ্গতিবিলাক দূৰ হৈ থাকে, মন আনন্দত থাকে। মঠ মন্দিৰ মাজে মাজে দৰ্শন কৰি থাকিব লাগে। আৰু সেয়েহে এনেকৈ মই যিমান সম্ভৱ যিমান পাৰোঁ মন্দিৰৰ ভিতৰৰ অংশ আপোনালোকক দেখাই দিলোঁ। আৰু আপোনালোকক ভালে থাকক, সকলোৰে মংগল হওক, ইয়াকে কামনা